ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতি কাৰ্যালয়ত আপোনাৰ সাংবাদিক বন্ধুসকললৈ যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিষয়ত আমি এই সংবাদমেলখন আজি আয়োজন কৰিছিলোঁ আৰু এই সংবাদমেলৰ যোগেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কাৰ্বি আংলং জিলা সমিতিয়ে আপোনালোকৰ জৰিয়তে আমি অটোনমাস কাউন্সিলৰ তথা স্বায়ত্ত শাসিত পৰিষদলৈ কেইটামান আমাৰ আবেদন তথা অনুৰোধ জনাব বিচাৰিছোঁ। আমি পোনপ্ৰথমে এটা সুখবাৰ্তা দি ল'বলৈ বিচাৰিছোঁ যে যোৱাকালি অসমৰে এজন স্বনামধন্য অভিনেতা তথা চলচ্চিত্ৰৰ জগতৰ উদীয়মান কিশোৰ দাসৰ যি মৃত্যু হ'ল চেন্নাইত, তাত আমি যুৱ ছাত্ৰ পৰিষদে গভীৰভাৱে শোক প্ৰকাশ কৰাৰ লগতে শোকসপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই সদ্গতি কামনা কৰিছোঁ। আমি এতিয়া দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে যি যোৱাকালি কাৰ্বি আংলঙত ডিফু লামডিং ৰোডত ৰংপান্থী গাঁৱত যি এভিকশ্যন চলালে তথা উচ্ছেদ চলালে, তাত আমি কিন্তু যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে নিন্দা কৰিছোঁ চৰকাৰখনক। কাৰণ চৰকাৰখনৰ যি হাইকোৰ্টৰ এভিকশ্যনৰ অৰ্ডাৰৰ কথা কৈছে, আমি মহামান্য হাইকোৰ্টৰ আমি সন্মান জনাওঁ আৰু আমি সন্মান জনাই ক'ব বিচাৰিছোঁ যে যি এভিকশ্যন চলিলে আমি গম পাইছোঁ যে কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি আছিলে, এক্সাম চলি আছিলে আৰু তাতোকৈ আৰু এটা দুখৰ বিষয় হৈছে যে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে ৰোগীয়া এগৰাকী মহিলা আমি দেখিছোঁ হাতত চিলাইন লৈ পেলাই তেখেতে মাটিত পৰি থাকিবলগীয়া হৈছে আৰু কণ বহু ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত ক'ৰবাত পাতিত তেওঁলোকে এই অতিকৈ মনত দুখ পাইছোঁ। কাৰণ চৰকাৰখনে আহোঁতে কৈছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰিম, কিন্তু পৰৱৰ্তীত দেখিবলৈ পালোঁ যে জাতি মাটি ভেটি ৰক্ষা কৰাটো উল্টাহে হৈছেগৈ। এই ভূমিপুত্ৰ কাৰ্বি জাতি যি নিৰ্দয়ভাৱে এভিকশ্যন চলালে, উচ্ছেদ চলালে, তাত কিন্তু আমাৰ ক'বলগীয়া এই কাৰণেই হৈছে যে তেওঁলোকক কিছু সময় দিব লাগিছিলে। সময় দি পেলাই তেওঁলোকক অন্য জেগাত সংস্থাপন তথা তেওঁলোকক সংস্থাপন দি তেওঁলোকক অলপ সহায় সহযোগিতাটো স্বায়ত্ত পৰিষদে কৰিব লাগিছিলে, কিন্তু তাক নকৰি পেলাই যি প্ৰশাসনৰ সহযোগত যি ভাঙিলে, এইটো মানৱতাৰ খাতিৰৰ পৰা আমি কিন্তু বৰ দুখ পাইছোঁ। কাৰণ অটোনমাস কাউন্সিলে স্বায়ত্ত পৰিষদখনে যদি ভূমিপুত্ৰকে সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে অনাগত দিনত এই ভূমিপুত্ৰখিনি ক'লৈ যাব? আজি আপোনালোকে চাওক, কাৰ্বি আংলঙৰ বহু জেগাত এতিয়াও মাটি বেদখল হৈ আছে, বেদখল কৰি থৈছে, কিন্তু তাত সেইসমূহ কিন্তু এতিয়ালৈকে এভিকশ্যন চলা নাই বা চলোৱা হোৱা নাই। কিন্তু থলুৱা মানুহখিনি বা ভূমিপুত্ৰৰ মানুহখিনিৰ ওপৰতেই যেন এতিয়া চাৰিওপিনৰ পৰা চৰকাৰখনে চেপি খুন্দি আনিছে। আৰু ভূমিপুত্ৰৰ যদি মানুহখিনি যদি এনেকৈ যদি চাৰিওপিনৰ পৰা যদি চেপি খুন্দি অনা হয়, তেতিয়াহ'লে আমি ক'লৈ যাম? আৰু চৰকাৰখনে এই ওপৰত কিছু চিন্তা কৰিব লাগিছিলে। সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্য কাৰ্যবাহী সদস্য, আজি আমি এই যুৱ ছাত্ৰ পৰিষদে এটা আবেদন আৰু অনুৰোধ কৰিব বিচাৰিছোঁ যে এই স্বজাতিৰ মানুহখিনিক অতি শীঘ্ৰে সংস্থাপন দিয়ক, তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়ক। কাৰণ বহু কষ্ট কৰি পেলাই, বহু দুখ কষ্টৰ মাজত তেওঁলোকে অৰ্থ উপাৰ্জন কৰি পেলাই তথা টকা পইচা উপাৰ্জন কৰি পেলাই এখন ঘৰ বনাইছিলে। যেতিয়া সেই ঘৰখনকে ভাঙি পেলালে,
মানুহখিনি যি বিলয় হৈছে এই মানুহখিনি কলৈ যাবগৈ সেইকাৰণে মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ আৰু কাৰ্বি আংলঙৰ যি এই সমস্যাসমূহ তেখেতে কিন্তু অতি শীঘ্ৰে সমাধান কৰিব বুলি আমি অনুৰোধ জনালোঁ এতিয়া আৰু এটা বিষয় আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা 1 তাৰিখে APLCৰ আংটং ইণ্টি কাঠাৰক যি এৰেষ্ট কৰিলে বা তথা গ্ৰেপ্তাৰ কৰিলে তাত কিন্তু আমি বৰ দুখ পাইছোঁ কাৰণ এইখন এখন গণতন্ত্ৰৰ দেশ গণতন্ত্ৰৰ দেশত বাক স্বাধীনতাটো সকলোৰে আছে কথা ক'লে যদি কিবা যদি ভুল হয় তেতিয়াহ'লে যদি মনে সজা যদি কিছুমান যদি কেছ চাপি দিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব সেইকাৰণে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱেও এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'ব বুলি আমি যুৱ ছাত্ৰ পৰিষদে আশা কৰিছোঁ আৰু তেখেতক অতি শীঘ্ৰে মুকলি কৰি দিবৰ বাবে যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে অনুৰোধ আৰু আবেদন জনাইছোঁ আৰু ৰাজনৈতিক যি কৌশল হৈ আছে কাৰ্বি আংলঙত তাত কিন্তু অনাগত দিনত ভাবিবলগীয়া বিষয় হৈছে আজি আমি যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা কৈ আহিছোঁ যে অসমৰ ভূমিপুত্ৰসকলৰ সুনিৰাপত্তা হ'ব লাগে কিন্তু এতিয়া অসমত দেখিছোঁ যে ভূমিপুত্ৰসকলৰে নিৰাপত্তা নোহোৱা হৈছেগৈ কিন্তু এনেকৈ অনাগত দিনত যদি ভূমিপুত্ৰসকলৰ যদি নিৰাপত্তা নোহোৱা হয়গৈ তেতিয়াহ'লে আমাৰ থাকিবলৈ জেগাকণ ক'ত হ'ব মাটিকণ ক'ত যাব সেইকাৰণে কৈছোঁ যে খিলঞ্জীয়া মানুহক তেওঁলোকে যি প্ৰতিশ্ৰুতি দি পেলাই বিজেপি চৰকাৰখন আহিছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি যি শ্লোগান আছিলে সেই শ্লোগান তেওঁলোকে আখৰে আখৰে পালন কৰক আৰু খিলঞ্জীয়া মানুহক সুনিৰাপত্তা প্ৰদান কৰক এই দাবী আমি যুৱ ছাত্ৰ পৰিষদে আজি আকৌ আবেদন কৰিছোঁ আৰু এটা বিষয় হৈছে কাৰ্বিআংলঙত এটা উত্থাপন হৈ এইটো বিষয়টো এনেকুৱা যে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ ইছ্যু কিছুমানো হৈ আছে তাই ক্ষেত্ৰতো আমি যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে যাব লাগিব কাৰণ এতিয়া অসমত যি গতি হৈছে অনাগত দিনত কিন্তু যদি আমি নিজৰ মাজতে বিভাগ হৈ থাকোঁ ভাগ হৈ থাকোঁ তেতিয়াহ'লে আমাৰ মাজত যে আমি এখন যি স্বাভিমান স্বজাতি বুলি আমি যি গৌৰৱ কৰি থাকোঁ জাতিটো সকলো খিলঞ্জীয়া জাতি এই খিলঞ্জীয়া জাতিটো কিন্তু নিকটীয়া হ'বগৈ সেইকাৰণে এই সংবাদ মাধ্যমৰ যোগেদি আমি কাৰ্বি আংলংবাসী সকলো খিলঞ্জীয়াবাসী ৰাইজক একগোট হৈ থাকিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।